হেল্ল' এভৰিৱান, মই সীমা গগৈ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিনো মই কি বনালোঁ চাওঁ আহক। ইয়াতে মই দালচিনি পাত দিছোঁ আৰু পিঁয়াজ দিছোঁ। তাৰপৰা মাংসখিনি দি দিলোঁ। অতি সহজভাৱে বনাইছোঁ। নিমখ দিলোঁ আৰু ইয়াত হালধি এড কৰিম এতিয়া। হালধি অলপমান দিলোঁ। অকণমান লৰাই দিলোঁ। নহৰু আদা পেষ্ট দিছোঁ। সহজভাৱে বনাইছোঁ, বেছি মছলা ব্যৱহাৰ নাই কৰা। জলকীয়া গুড়ি অলপমান দিছোঁ। অলপমান জিৰা গুড়ি দিছোঁ। ভালকৈ এনেকৈ লৰাই দিলোঁ আৰু ইয়াতে কোমোৰা দিম, হাঁহ আৰু কোমোৰা। ঢাকন দি পেলাই 5 মিনিটমান থলোঁ। তাৰপৰা কোমোৰাখিনি দিলোঁ ইয়াতে। এতিয়া অকণমান দেৰি কাৰণে আকৌ ঢাকি দিছোঁ। এতিয়া হৈ গৈছে, কোমোৰাখিনি সিজিছে আৰু বেছি মছলা ব্যৱহাৰ নাই কৰা। খানা ৰেডি হৈ গ'ল। দালি আছে, আপোনাৰ কোমোৰা আৰু মাংস, টেঙা লৈছোঁ, আমৰ আচাৰ, পিঁয়াজ, এনেকৈ চিম্পুলভাৱে। আৰু হাঁহ মাংসতকৈ কোমোৰা খাইহে বেছি ভাল লাগে, হয় নাই বাৰু?